Hi friends, welcome back to my YouTube channel. And আজি হৈছে উৰুকা আৰু কালি হ'ব দমাহি and আজি এই ভিডিঅ'টোৰ টাইটেল থাম্বনেইল চাই আপোনালোকে নিশ্চয় গম পাইছে যে আজিৰ ভিডিঅ'টোত কি হ'ব আৰু কালিৰখিনিও এই ভিডিঅ'টোতে দেখাম কাৰণ ইমান মানে দুটা ভিডিঅ' কৰি নাথাকোঁ and তো আজি উৰুকা যেহেতু আজি আমাৰ ইয়াত ভেলা পুজি বনাই আছে তো ভেলা পুজিৰ অলপ কেনেকৈ মানে কি কৰি আছে তো ব্লগ আমি ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আমাৰ আগফালে দিয়ে মানে বনাই আছে ভেলা পুজিটো তো সেই ভেলা পুজিটো আমি মানে মই দেখাই আৰু সেইটোৱে হৈছে ভেলা পুজি আৰু তাতে মানুহবিলাক লাগি আছে নাৰা চাৰা দি আছে একদম পুৰা জাপা তো এতিয়া হৈ গ'ল আন্ধাৰ মানে ৰাতি 7:30 মান বাজিল তো মানে মই দিনত মানে সেই দেখুৱাব নোৱাৰিলোঁ কাৰণ একদমেই চৰি মানে মই গ'লোঁ আমাৰ সৰু বেটালৈ তো সেইবাবে দেখুৱাব নোৱাৰিলোঁ বাৰু কেতিয়াবা দেখাম আৰু আহিয়ে থাকিব বিহু প্ৰতি বছৰে এণ্ড এতিয়া তাত য'ত মানে গানৰ চাউণ্ড শুনিছে চাগে য'ত আমি ভেলা পুজি বনাইছিলোঁ তাত খানা খাব অলপ দেখাই তো মানে তাতে ৰেডি হোৱা নাই লাইট চাইট মানে ৰেডি হৈছে গান বাজি আছে কিন্তু খানাৰ আয়োজন কৰা নাই নিয়ম মানিয়ে প্ৰট'কল মানিয়ে চব কৰিব কিন্তু মানে অলপ দেৰিকৈ কৰিব আৰু যিহেতু ডাঙৰ ল'ৰা আছে এণ্ড মানে লাইটবিলাক দিয়া নাই এণ্ড গান বাজাই আছে মানে যোগাৰ কৰি আছে কিন্তু লাইটবিলাক মানে এতিয়াও দিয়া নাই মই বুজিও পোৱা নাই তো অলপ পিছত দেখাই দিম যেতিয়া লাইট দিয়ে আৰু এই ভিডিঅ'টো কালিলৈ চলিব মানে কালিৰ ক্লিপখিনি দিয়া নাই মই এতিয়াও মানে বনোৱাই নাই এতিয়া হৈ আছে ৰাতি চ' কালি পুৱা সোনকালে উঠি তাত এইবাৰ আমাৰ পুৰা চিধাই একদম এইটো আমাৰ ঘৰ এইটো ভেলা পুজি ৰাতি দেখা নাপায় এণ্ড পুৱা উঠিয়ে আমি জ্বলাই দিম পুৱা মানে মানুহখিনি অহাৰ পিছত ঠগি দিব তাৰপিছত আমি ভেলা পুজিটো জ্বলাই দিম তাৰপিছত অলপ কিবাকিবি দেখাম আৰু তাতে খানা যেতিয়া লাইট চাইট দিব তেতিয়া মই যাই মানে ওচৰলৈকে নাযাওঁ এনে দূৰৰ পৰা দেখাই দিম তো বহুত মানে হৈছে চ' মানে তাতে ডাঙৰ ল'ৰাৰ লগত খানা নাখাওঁ ঘৰতে খানা আয়োজন কৰিছে তো ঘৰতে খাম আৰু সেয়ে আৰু এদিন নাযাব ভিডিঅ'টো কালিলৈ ৱেইট কৰক অলপ টাইম আছে বেছি টাইম নাই আৰু বেছি টাইম নাই নক'ব কালিৰ দিনটো এটা মজা দিন হ'ব এতিয়ালৈকে চাই থাকক ফাইনেলি ৰাতিপুৱা হৈ গ'ল আৰু এতিয়া বাজিল 5:30 মান মানে 6টাই বাজিল তো কালি ৰাতিকে মই দেখাম বুলি কৈছিলোঁ মানে ক'ত খানা খাইছিল কালি ৰাতি মানে দেখুওৱা নহয় কাৰণ কালি ৰাতি তাত লাইট দিয়া নাছিল সেইবাবে তো এতিয়া দেখাই দিওঁ তো ৰাতি তাতে সেই তম্বুৰ তলতে খানা খাইছিল আৰু এইফালে এইটো মেজিটো অলপ পিছত জ্বলাই দিয়া হ'ব এতিয়া মানে মই মুখখন ধুই আহিলোঁ গাটো ধুই আহোঁ কাৰণ মই প্ৰতি বছৰে গা ধুইয়ে তাতে যাওঁ তো এতিয়া চাওক আন্ধাৰে হৈ আছে ভালকৈ পোহৰ হোৱাই নাই তথাপিও আমাৰ অলপ দেৰিকৈ জ্বলাব কিন্তু তাতে যাই অলপ অপেক্ষা কৰোঁ না ব্লগ A few minutes later জ্বলাই দিলে ভেলা ঘৰটো তো অলপ দেৰি হ'ল আৰু এনেকৈ হৈ গ'ল আহি গ'লোঁ ঘৰত আৰু তাত বেছি টাইম থকাও নাই মানে এইবাৰৰ ভেলা পুজিটো কি হ'ল মানে যোনদিনা নাৰাখিনি আনিছিল সোনদিনাই মানে বৰষুণ আহিছিল তো বৰষুণৰ কাৰণে ভালকৈ শুকাব নাপালে এতিয়াও বাৰু অলপ জ্বলি আছে তো চাব নেকি চাওক এই ধৰা তো জ্বলি আছে কি হ'ব মানে এইবাৰ বেছিকৈ ভালকৈ জুই নুঠিলে আৰু মানে মই শ্বট ল'ম বুলি ভাবিছিলোঁ এটা তো ল'ব নাপালোঁ কাৰণ মানে মই যোৱাৰ আগতে জ্বলাই দিলে চ' একো নহয় এইবাৰৰ বিহু ভেলা পুজি হৈয়ে গ'ল আৰু না কি তো এতিয়া আপোনালোকে বিহু খাওক আৰু
তাৰপিছত আৰু কি হয় দেখা যাব আগৰ দিনৰ মানে আৰু পিছত ভিডিঅ' বনাই থাকিম এনেকৈ কি আৰু একবাৰ দেখা আৰু তাতে ভেল্লা পুজিটো বনাইছিলে এতিয়া বাৰু গৰু চৰু দিলে সেই ইমান বাঁহ চাহ পৰি আছে তো গৰু চৰু দিলে আৰু এতিয়া মানুহ চানুহ আহিছে সেইটোৱে পূৰা আমাৰ আগেদি আৰু এইফালে ঘৰটো আৰু এনেকৈ এই সৰু ভিডিঅ'টো সমাপ্ত হয় আৰু আজি চেছ কৰিলোঁ আজি হৈছে 14 তাৰিখ আৰু আজি এই ভিডিঅ'টো শেষ হ'ল আৰু এই চফাখনত বহি বহিয়ে কালি ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ আৰু এই চফাখনত বহি বহিয়ে ভিডিঅ'টো আজি সমাপ্ত কৰোঁ যদি ভিডিঅ' ভাল লাগে লাইক কৰক শ্বেয়াৰ কৰক কমেণ্ট কৰক আৰু নতুন ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মোৰ এনেকুৱা ভিডিঅ' আগলৈকে আপোনালোকে পাই থাকে আৰু আশা কৰিলোঁ সকলোৰে বিহু এইবাৰ ভালে ভালে যাওক আৰু হেপী বিহু টু অল এণ্ড